তো মানুহৰ আছিয়েকচন মানে কষ্ট নাই সেইটো CM অফিচৰ মই আমাৰ যিসকলে সহায় কৰে পূজাত তেওঁলোক থকাৰ তিনিটা কাম আমাৰ আজি হ'ল মই 2021 চনৰ 7 জুন তাৰিখে আহিছিলোঁ আৰু আজিৰ ঢলপুৰ গৰুখুটিৰ পৰিৱেশ আমাৰ সকলোৰে চকুত বিদ্যমান পথ এটা বনাব লাগিব বনালে তীৰ্থযাত্ৰীসকল সঘনে আহিব পাৰিব আৰু এইটো হাজাৰ বছৰীয়া পুৰণি এটা প্ৰাচীন মন্দিৰ ভক্তপ্ৰাণ ৰাইজে যাতে মন্দিৰলৈ আহে ভগৱানক প্ৰাৰ্থনা কৰাৰ সুযোগ গ্ৰহণ কৰে তাৰ বাবে মই আহ্বান জনাম স্যাৰ যেহেতু আপুনি আজি বাইপাছ আৰম্ভ কৰিব কিন্তু মানে পাঁচজন বা দৰঙৰ ৰাইজে আছিল ফৰলেনৰ কথাটো আছিলে কিন্তু কি পৰ্যায়ত আছে স্যাৰ আমাৰ যিটো বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈকে সেইটো ফৰলেন হৈ যাব ভাৰত চৰকাৰৰ বিবেচনাত আছে আৰু কিবা এটা কাৰ্যসূচী আজি আমাৰ বহুতখিনি দৰঙৰ বাবে ভাল খবৰ আছে গতিকে গোটেই খবৰখিনি আমি মঙলদৈৰ সভাতে আলোচনা কৰিম